खोल जा सिम सिम। ऑल राइट, सनरूफ खोल रहे हैं। মই কোৱা লগে লগে সানৰুফ খোল যা সিম সিম সানৰুফ খোল খাই গ'ল। দুৰ্ঘটনাৰ আগতে এতিয়া সংকেত দিব আপোনাৰ গাড়ীখনে। নিজে নিজে ব্ৰেক মাৰি ৰৈ যাব আপোনাৰ বাহনখন। আমি বোলে গাড়ীখনত বহি গৈ আছো, আমি গাড়ীখনত বহি কথা পাতি গৈ আছো, আমাৰ আগত বোলে চাইকেল লৈ মানুহ এটা আহি গৈ ফটককে ওলাই দিলে। তো আমি তেনেকুৱাত ব্ৰেক মাৰিবলৈ পাহৰিলো, গাড়ীখনে অট'মেটিক ইমাৰ্জেঞ্চি ব্ৰেক লৈ ল'ব। লখিমপুৰলৈ আহি গ'ল এতিয়া টাটা কাৰ। আপুনি ঘৰত থাকি লাইভ লোকেশ্যন চাই থাকিব পাৰিব টাটাৰ এই কাৰ্ভ বাহনখনত। গাড়ীখনৰ আপুনি মোবাইলৰ পৰা সকলোবিলাক আপুনি কণ্ট্ৰল কৰিব পাৰিব গাড়ীখন। গোটেই গাড়ীখন ধৰি লওক গাড়ীখন আপুনি ঘৰত থৈ দিছে, আপুনি পৃথিৱীৰ যোন জেগালৈ নাযাওক, আপুনি ফুৰিবলৈ কিয়, তো আপুনি সেই জেগাৰ পৰা গাড়ীখন সম্পূৰ্ণ আপোনাৰ মোবাইলত গোটেই গাড়ীখন চাই থাকিব পাৰিব কি হৈছে কি নাই। তাৰ পৰা আপুনি গাড়ীখনৰ ইঞ্জিন ষ্টাৰ্টো কৰিব পাৰিব, অফো কৰিব পাৰিব। গাড়ীৰ ভিতৰত নোসোমাওকে আপুনি পৃথিৱীৰ যোন জেগাতে নাথাকক গাড়ীখনৰ হেডলাইট জ্বলাব পাৰিব, গাড়ীখনৰ ডোৰ লক আনলক কৰিব পাৰিব, ইয়াত ষ্টাৰ্টো কৰিব পাৰিব, ষ্টাৰ্ট অফো কৰিব পাৰিব, এচিও আপুনি অন অফ কৰিব পাৰিব। এই টাটা কাৰ্ভত আপুনি পাব 360 ডিগ্ৰী কেমেৰা। এই গাড়ীখনত আপুনি সম্পূৰ্ণ লাইভ আপুনি 360 ডিগ্ৰী ভিউ পাব। যেতিয়া আপুনি ইয়াত ক্লিক কৰিব, আপোনাৰ লগতে এইটো 2Dত আছে বোলে, আপুনি 3Dত আপুনি চাব বিচাৰে, তো আপুনি 3Dত জাষ্ট ক্লিক কৰক, আপোনাৰ পুৰা লাইভ গাড়ীখনৰ আপোনাৰ 3D, আপোনাৰ গাড়ীখন ক'ত চলি আছে কি হৈ আছে আপুনি ইয়াতে গোটেইটো দেখাব। গোটেই ৰাস্তাটো আপুনি দেখিছেনে গাড়ীখনৰ, এইটো আপোনাৰ ওপৰটো ৰাস্তাটোত আমি গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, পিছপিনে আগপিনে আপোনাৰ চব ইয়াতে শ্ব' কৰিব, পুৰা 3Dত শ্ব' কৰিব। উইথ আপোনাৰ ইয়াত আপোনাৰ ব্লাইণ্ড স্পট ডিটেকশ্যন। যদি আমাৰ গাড়ীখনৰ চকাটোৰ ওচৰত যদি কিবা ছাগলী বা কুকুৰ পোৱালি হৈ থাকে, আমি চলাই যোৱা সময়ত আমি ইয়াতো আমি দেখা পাম, ডাইৰেক্ট চকাকেইটা ঘূৰি থকা দেখাইছে, বেক চাইডৰ ফ্ৰণ্ট চাইডৰ আপোনাৰ চব দেখা পাব। বাহনখন অকস্মাতে দুৰ্ঘটনা হ'লে চিটৰ পৰা এয়াৰবেগ ওলাই আহি আৱৰি ধৰিব আপোনাক। সেফটিৰ পিনৰ পৰা গাড়ীখনত এয়াৰবেগৰ কথা যদি কওঁ, ইয়াত 6 এয়াৰবেগ আহিছে। আমাৰ গাড়ীখনৰ ড্ৰাইভাৰ কো ড্ৰাইভাৰ চিটত আহিছে, ছাইডৰ সম্পূৰ্ণ পিলাৰ গোটেই গাড়ীখনতো আমি এয়াৰবেগ পাইছোঁ, মানে ছাইডৰ পিলাৰ ৰাইট ছাইড আৰু লেফ্ট ছাইড। আৰু এটা ডাঙৰ কথা, আমাৰ গাড়ীখনৰ চিটতো এয়াৰবেগ আহিছে। চিটকেইটাত আপোনাৰ চিটৰ পৰা আমাৰ এয়াৰবেগ খোল খাই মানুহটো যদি কেতিয়াবা যদি এক্সিডেণ্ট হয়, মানুহটোক চিট এয়াৰবেগে আপোনাক আঁকোৱালি ল'ব যাতে মানুহটোৰ এক্সিডেণ্ট হ'লেও দুখ নাপায়। অটো ছানৰুফ, স্পীড লিমিট আদিৰ লগতে বহু সুবিধাযুক্ত টাটাৰ এই বাহনখন। নেক্সট গাড়ীখনত আপোনালোকে এনেকুৱা বস্তু পাব, আপোনাৰ গাড়ীখনত পেনাৰমিক ছানৰুফ আছে, আপোনাৰ ভইচ এছিষ্ট ইলেক্ট্ৰিক পেনাৰমিক ছানৰুফ। আপুনি যদি ছানৰুফটো খুলিব বিচাৰে, আপুনি মুখেদি কৈ দিলে ছানৰুফখন খোল খাই যাব। আপুনি যদি মুখেদি কয় অপেন দ্য ছানৰুফ, ছানৰুফ খোল খাই যাব, বা আপুনি হিন্দীত ক'লে খোল যা চিম চিম, তেতিয়াও ছানৰুফ খোল খাই যাব। মই এবাৰ আপোনাক ডেমো কৰি দেখাই দিছোঁ কেনেকৈ খোল খায়। অ'কে, খোল যা চিম চিম। ऑल राइट, सनरूफ खोल रहे हैं। মই কোৱা লগে লগে ছানৰুফ খোল যা চিম চিম ছানৰুফ খোল খাই গ'ল। অকল ভইচ কামানত আপোনালোকে ছানৰুফ খোলাই নহয়, আপুনি AC টেম্পাৰেচাৰ লাগে বা ফেন স্পীড লাগে, আপুনি মুখেদি ভইচ কামানত কৈ দিলে আপোনাৰ সকলোবিলাক গাড়ীখনে কৰিব। শুকুৰবাৰে লখিমপুৰ টাটাৰ সোৱণশিৰি মটৰ্ছত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল টাটা কাৰ্ভ বাহনখন। আপুনিও যদি এই সুবিধাসমূহ গ্ৰহণ কৰি টাটা কাৰ্ভ বাহনখন ক্ৰয় কৰিব বিচাৰে, তেন্তে হাতীলুঙত থকা টাটাৰ সোৱণশিৰি মটৰ্ছৰ সৈতে যোগাযোগ কৰক 9127801983 অথবা 9127801965 নম্বৰত। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।